Hello and welcome to job.info. আজি এই ভিডিওটোত আমি আলোচনা কৰিম সিটিজেনশিপ এমেন্ডমেন্ট বিল 2016 ৰ বিষয়ে আৰু সাম 2018 আৰু 19 ৰ কম্পিটিটিভ এক্সামৰ কাৰণে কিমান ইম্পৰ্টেন্ট। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অসমৰ প্ৰথম অসমীয়া এডুকেশনাল ইউটিউব চেনেল job.info. job.info কেতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকৰ যাব এটা নটিফিকেশন আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰিব। ভিডিওটো যদি ভাল পাইছে লাইক কৰক, কমেন্ট কৰক, কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে, লগতে শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই। পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰিছো। তো বন্ধুসকল, হাজাৰ হাজাৰ মানুহে প্ৰটেষ্ট কৰি আছে সিটিজেনশিপ এমেন্ডমেন্ট বিল 2016 ৰ বিৰুদ্ধে। গাইজ, ফাৰ্ষ্ট কুৱেশ্যনটো আহে সিটিজেনশিপ এমেন্ডমেন্ট বিল 2016 মানে কি? 19 জুলাই 2016 ত লোকসভাত ইন্ট্ৰোডিউস কৰা গ'ল সিটিজেনশিপ এমেন্ডমেন্ট বিল 2016, যাক অসমীয়াত কোৱা গৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016। গাইজ, ডেটটো মনত ৰাখিব এইখিনিতে, 19 জুলাই 2016 ত ইন্ট্ৰোডিউস কৰা গৈছিল নাগৰিকত্ব সংশোধনী বিধেয়ক 2016। আৰু এই বিলখনত কোৱা গৈছে যে ভাৰতৰ ওচৰ চুবুৰীয়া তিনিখন দেশ মানে আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ, এই তিনিখন দেশৰ যি মাইনৰিটি আছে, যি নেকি হিন্দু, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, শিখ, জৈন আৰু পাৰ্চী। গাইজ, এই মাইনৰিটি কিটা মনত ৰাখিব। ফাৰ্ষ্ট হৈছে হিন্দু, সেকেন্ড হৈছে বুদ্ধিষ্ট, শিখ, জৈন আৰু পাৰ্চী। এই ছটা ধৰ্মৰ ভাৰতত অবৈধভাৱে আছে, তেনেহলে ভাৰতৰ নাগৰিকত্ব মানে সিটিজেনশিপৰ বাবে এলিজিবল বা আমি ক'ব পাৰো উপযুক্ত। কিন্তু উপযুক্ত হবৰ কাৰণে কিছুমান কণ্ডিশ্যন আছে, যেনে প্ৰথমটো হৈছে 31 ডিসেম্বৰ 2014 ৰ আগতে ভাৰতত অহা হ'ব লাগিব আৰু ইয়াৰ লগতে সেই মানুহজন যোৱা 14 বছৰৰ ভিতৰত 11 বছৰ ভাৰতত থকা হ'ব লাগিব। আৰু এই বিলখনৰ মতে 11 বছৰক 6 বছৰ কৰি দিয়া হ'ব, কিন্তু এই ছটা মাইনৰিটি মানে হিন্দু, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, শিখ, জৈন আৰু পাৰ্চীক 11 বছৰৰ যোনটো সময়সীমা আছিল সেইটো কমাই পেলে এতিয়া কৰি দিয়া হ'ব 6 বছৰ। আৰু ইয়াৰ লগতে বন্ধুসকল এটা কুৱেশ্যন আহে আপোনালোকৰ মাইণ্ডত, আৰু আমি এটো জানি লোৱাটো দৰকাৰ যে এমেন্ডমেন্টটো কিয় বিল বুলি কোৱা গৈছে, এক্ট বুলি কোৱা হোৱা নাই। মানে সিটিজেনশিপ এমেন্ডমেন্ট বিল বুলি কোৱা গৈছে, এটো কিহৰ কাৰণে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট বুলি কোৱা হোৱা নাই। সদায় মনত ৰাখিব যে বিল হৈছে প্ৰস্তাৱিত আইন, মানে আমি চমুতে ক'ব পাৰো বুজি পোৱাকে যে যি আইন এপ্ৰুভ হোৱা নাই তাক আমি কম বিল, আৰু যি আইন এপ্ৰুভ হৈছে গভৰ্ণমেন্টৰ পৰা তাক কোৱা হয় এক্ট। আপোনালোকৰ যোনটো কনফিউজন আছে বিল আৰু এক্টৰ মাজত, সেইটো মই ভাবো নাইকিয়া হ'ল, যিহেতুকে সিটিজেনশিপ এমেন্ডমেন্ট 2016 এতিয়ালৈকে গভৰ্ণমেন্টৰ পৰা পাছ হোৱা নাই, ইয়াক কি বুলি কোৱা গৈছে, বিল বুলি কোৱা গৈছে। আৰু ইয়াৰ লগতে আমি জানি লোৱাটো দৰকাৰ ইললিগেল মাইগ্ৰেন্ট মানে কি আৰু কাক কোৱা হৈছে। ইললিগেল মাইগ্ৰেন্ট হৈছে যিসকল বিদেশী অবৈধভাৱে আমাৰ অধিকৃত ভূভাগত প্ৰৱেশ কৰে বা আমি ক'ব পাৰো থাকিবলৈ লয়। এতিয়া ইললিগেল মাইগ্ৰেন্টক ভাগ কৰিব পাৰো দুটা ভাগত। ফাৰ্ষ্ট হৈছে যি বিদেশী ব্যক্তি ভেলিড পাছপোৰ্ট আৰু ভিজাৰ অবিহনে ভাৰতত বাস কৰি আছে, আৰু সেকেন্ড হৈছে যাৰ ওচৰত ভেলিড ডকুমেন্টস আছে মানে পাছপোৰ্ট আৰু ভিজা আছে, কিন্তু সেই ডকুমেন্টবোৰৰ সময়সীমা পাৰ হৈ গৈছে, মানে আমি ক'ব পাৰো ভেলিডিটি পাৰ হৈ গৈছে, আৰু তাৰ পিছতো ভাৰতত বাস কৰি আছে, তেন্তে তেওঁলোক হৈছে ইললিগেল মাইগ্ৰেন্ট। তো আমি গম পালো এতিয়া ইললিগেল মাইগ্ৰেন্ট। লগতে আমি জানি লোৱাটো দৰকাৰ সিটিজেনশিপ এক্ট যোনটো কনসেপ্ট আছে সেইটো কেতিয়াৰ পৰা আহিছিল, সেইটো আহিছিল 1955 চনৰ পৰা। আৰু আমি সকলোৱে জানো যে আমাৰ ভাৰতত সিটিজেনশিপ এক্ট 1955 কাম কৰে। গাইজ, এইখিনিত উল্লেখ কৰিছো মই সিটিজেনশিপ এক্ট, ওকে, বিল বুলি কোৱা নাই। ইয়াত সিটিজেনশিপ এক্ট 1955 আমাৰ ভাৰতবৰ্ষত কাম কৰে, আৰু ইয়াৰ আধাৰতে ভাৰতৰ যোনটো নাগৰিকত্ব আছে সেইটো প্ৰদান কৰা হয়। সিটিজেনশিপ এক্ট 1955 কাম কৰে এনেধৰণে, যদি আপুনি ভাৰতৰ নাগৰিকত্ব ল'ব বিচাৰে তেনেহলে সেই ব্যক্তিজন ভাৰতত জন্ম হ'ব লাগিব বা তেওঁলোকৰ মাক বাপেক ভাৰতত জন্ম হ'ব লাগিব। আৰু যিসকল ব্যক্তিয়ে ভাৰতত এটা লিমিটেড সময়লৈকে থাকে বা বাস কৰে তেতিয়াও ভাৰতৰ নাগৰিকত্ব ল'ব পাৰিব বা তেওঁ উপযুক্ত। সিটিজেনশিপ এক্ট 1955 পিছত বহুতো এমেন্ডমেন্ট হল, আমি ক'ব পাৰো সংশোধনী হল, যেনে 1986, 1992, 2003, 2005
আৰু তাৰ পিছত আহিল ইণ্ডিয়ান সিটিজেনশিপ এমেন্ডমেন্ট বিল 2016 যাৰ বিষয়ে আমি এতিয়া আলোচনা কৰি আছো লগতে আমি অসমত কিয় এই বিলখনৰ বিৰোধিতা কৰা গৈছে সেইটো জানি লোৱাটো দৰকাৰ আমি চাই লোৱাটো দৰকাৰ তো গাইস কেইদিনমানৰ আগতে জেপিসি মানে আমি কব পাৰো জয়েন্ট পাৰ্লামেন্টাৰী কমিটি আহিছিল অসমত এই বিলখনৰ বিষয়ে অসমবাসীয়ে কি ভাবে মানে আমি কি ভাবো তাৰ মতামত লবলৈ কাৰণে আৰু এই মতামত আছিল দুটা ভাগত ফাৰ্স্ট হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাই এই বিলখন প্ৰটেষ্ট কৰিছে মানে নালাগে বুলি কৈছে আৰু বৰাক উপত্যকাই এই বিলখনৰ সাপোৰ্টত আছে আৰু ইয়াৰ লগতে ইয়াৰ বিৰোধিতা কৰাৰ আন এটা কাৰণ হৈছে যি বাংলাদেশী আমাৰ প্ৰবলেম আছে ইয়াৰ বিষয়ে মই ক'ব নালাগে আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ কাৰণেও এই সিটিজেনশিপ এক্ট 2016 ৰ বিৰোধিতা কৰিছে তো এই বিলখন হৈছে 2018 ৰ ট্ৰেন্ডিং আৰু কম্পিটিটিভ এক্সামৰ কাৰণেও ইম্পৰ্টেন্ট আশা কৰো আপোনালোকৰ যি কনফিউজন আছে হেতু নাইকিয়া হল যদি এতিয়াও আছে কিবা কনফিউজন তেনেহলে কমেন্টত লিখিব পাৰে মই এনসাৰ দিবলৈ কাৰণে ট্ৰাই কৰিম আমাৰ লেটেষ্ট ভিডিও সিৰিজ Q&A মানে হৈছে question and answer ভিডিওত তো ভিডিওটো যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম